ভাৰতবৰ্ষৰ শক্তিপীঠসমূহৰ অন্যতম শক্তিপীঠ মা কল্যাণী দেৱালয়। আৰু এই দেৱালয়ত আমি অসমৰে নহয় ভাৰতবৰ্ষৰো বিভিন্ন স্থানৰ পৰা অহা সুদূৰ আমেৰিকাৰ পৰা আমাৰ ইয়ালৈ পৰ্যটকসকল আহে। ইংলেণ্ড, আমেৰিকা, তেনেধৰণৰ ফ্ৰান্স, ৰাছিয়া, জাৰ্মানী তেনেধৰণৰ ভক্তসকলকো পৰ্যটকসকলকো আমি ইয়াতে লগ পাইছোঁ। এই থানখন মোটামুটি 1200 শতিকাতে স্থাপন হৈছিল। আমাৰ ইয়াত মা দুৰ্গাক পূজা কৰা হয়। ইয়াত যি শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় আছে, এই দেৱালয়খন আৰিমত্ত ৰজাৰ দিনৰ পৰাই চলি আছে। আজি ইয়াত প্ৰায় আমাৰ এই স্থানত হোৱা প্ৰায় 70 বছৰ হৈ গ'ল। কিন্তু আমাৰ আগৰ সময়ছোৱাত আমি এই মন্দিৰৰ ইমানখিনি উন্নয়ন কৰিব পৰা হোৱা নাছিল। ইয়াত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে, তেনেধৰণে আমি সুবিধা দিব পৰা নাছিলোঁ। আমাৰ এই বৰ্তমান আমাৰ অসম চৰকাৰৰ আমি যাক জাতীয় নায়ক বুলি কওঁ, তেখেতৰ নেতৃত্বত যি অসম চৰকাৰৰ যি সবল নেতৃত্বত অসম দৰ্শন যি আঁচনি, এই আঁচনিৰ জৰিয়তে আমি এই মন্দিৰত যথেষ্টখিনি পুঁজি পাবলৈ এবাৰ সক্ষম হৈছোঁ। আমি সদ্যহতে এতিয়া 10 লাখ টকা পাইছোঁ আৰু 2 কোটি টকাৰ আমাৰ চেংচন হৈছে। আৰু এই 2 কোটি টকাৰে আমাৰ সমগ্ৰ মন্দিৰৰ আমাৰ গেষ্ট হাউচৰ পৰা ধৰি বিউটিফিকেশ্যনৰ পৰা ধৰি সমগ্ৰ আমাৰ এইখিনি যিখিনি কাম হৈ উঠিব বুলি আমি আশা ৰাখিব পাৰিছোঁ। আমাৰ যি এতিয়া মন্দিৰৰ উন্নয়ন হৈ আছে, এয়াও আমাৰ অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ দ্বাৰা তেওঁলোকে ব্যক্তিগতভাৱে এই কাৰ্য সম্পাদন কৰিছে। আৰু যি অসম চৰকাৰৰ যি অসম দৰ্শনৰ পুঁজিৰ কাৰণে যথেষ্টখিনি আমাৰ অসমৰ মন্দিৰ নামঘৰ উন্নয়ন হৈছে। তাৰ কাৰণে আমি সদায় এই চৰকাৰৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱৰ ওচৰত আমি সদায় কৃতজ্ঞ হৈ থাকিম। আৰু আমি আশা ৰাখিছোঁ এই চৰকাৰ দীৰ্ঘায়ু হওক, আমাৰ যি ধৰ্মীয় উপাসনাৰ স্থলীবোৰ সদায় সুঠাম হৈ উঠক, সবল হৈ উঠক, আৰু আমাৰ ৰাইজে তাকে আশীৰ্বাদ কৰিছোঁ। গৌৰৱময় ইতিহাসৰে সমৃদ্ধ 1200 শতিকাতে এই স্থান স্থাপন হৈছিল। কিন্তু বৰ্তমান স্থানত যিখন কল্যাণী দেৱালয় আপোনালোকে দেখিছে, সেই স্থানত পূৰ্বৰ থানখন নাছিল। গৰাখহনীয়াৰ কবলত পৰাৰ কাৰণে 1950 চনৰ যিটো ভূমিকম্প হৈছিল, তাৰপিছত যিটো বানপানী হৈছিল, গৰাখহনীয়া হৈছিল, আৰু সেই গৰাখহনীয়াৰ কবলত পৰাৰ কাৰণে এই স্থানলৈ ৰাইজে মহৰ গাড়ীৰে যিসমূহ বস্তু গৰাখহনীয়াৰ কবলত নপৰাকৈ থাকিল, উদ্ধাৰ কৰিব পাৰিলে, সেইখিনি আনি ইয়াতে স্থাপন কৰিছিল। আৰু পাৰতে এয়া আৰিমত্ত ৰজাই খন্দা 52 বিঘা মাটিৰ সুবিশাল দিপৰা পুখুৰী। আৰু প্ৰথম দিনাৰ পিছত দ্বিতীয় দিনা দুপৰীয়া খান্দি হোৱাৰ কাৰণে এই পুখুৰীটোৰ নাম আছিলে দুপৰীয়া পুখুৰী। তাৰপিছত অপভ্ৰংশ হৈ লিখিত ৰূপলৈ আহোঁতে দিপৰা হ'ল, আৰু এই সমগ্ৰ অঞ্চলটোৰ নাম এই পুখুৰীটোৰ নামেৰে জনাজাত। কল্যাণী মন্দিৰলৈ অহা যি জৰাজীৰ্ণ ৰাস্তা আছিল, এই ৰাস্তা আমাৰ এই চৰকাৰৰ দিনতে আজি সুন্দৰভাৱে হৈ উঠিলে। আমাৰ চাৰিওফালে আমাৰ এই অঞ্চলত আমাৰ যি বৰঙামাৰী, আমাৰ দিপৰা, আমাৰ এইটো কল্যাণপুৰ পঞ্চায়ত, এই অঞ্চলত আমাৰ আৰু ৰাস্তা ঘাট হৈ উঠিবলৈ নাই। এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ বিত্ত মন্ত্ৰী ডাঙৰীয়া তথা আমাৰ গহপুৰ সমষ্টিৰ বিধায়ক মহোদয়ক আমি শলাগ লৈছোঁ। আৰু ইতিমধ্যে আমাৰ যি গৰাখহনীয়া, ইয়াত প্ৰবল গৰাখহনীয়াৰ সৃষ্টি হৈছিল, এই আঁচনিও আমাৰ ওচৰতে আছে, গ'লে আপোনালোকে দেখিব পাৰিব। এই গৰাখহনীয়াৰ কামো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। গতিকে আমাৰ বিভিন্ন অঞ্চলত ৰাস্তা ঘাট, আমাৰ গহপুৰ সমষ্টিত প্ৰায়খিনি ৰাস্তা ঘাট হৈ উঠিছে, কাঠৰ দলং পকী হৈ উঠিছে। আমাৰ এই অঞ্চলতে প্ৰায় 2খন দলং জৰাজীৰ্ণ আছিল, ইতিমধ্যে পকাৰ দলং হৈছে। আৰু গাঁৱে ভূঞে 2-এটা সৰু সুৰা ৰাস্তাৰ বাদে যিখিনি আমাৰ বিশেষভাৱে জৰুৰী ৰাস্তা ইতিমধ্যে পকীকৰণ হৈ গৈছে।